এবাৰ মহান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে প্ৰিন্সটনৰ পৰা ট্ৰেইনেৰে যাত্ৰা কৰি আছিল। যেতিয়া টিকট পৰীক্ষাৰ বাবে ট্ৰেইনৰ বিষয়া আহে তেতিয়া আইনষ্টাইনে টিকটটো দেখুৱাবৰ বাবে নিজৰ পকেটত টিকটটো বিচাৰে, কিন্তু তেওঁ টিকটটো বিচাৰি নাপায়। তেওঁৰ লগত থকা মোনাখনতো তেওঁ বাৰে বাৰে টিকটটো বিচাৰিব ধৰে। এনেতে পৰীক্ষকগৰাকী আইনষ্টাইনৰ কাষ পায় আৰু কয়, মহোদয়, মই আপোনাক চিনি পাওঁ। মোৰ বিশ্বাস আছে আপুনি নিশ্চিতভাৱে টিকট কিনিছে। আপুনি টিকট নেদেখুৱালেও কোনো কথা নাই। সেই বুলি কৈ পৰীক্ষকজনে আন যাত্ৰীৰ টিকট পৰীক্ষা কৰাত ব্যস্ত হৈ পৰে। দবাতৰ সকলোৰে টিকট পৰীক্ষা হোৱাত পৰীক্ষকজনে যাবৰ পৰত আইনষ্টাইনলৈ লক্ষ্য কৰে। আইনষ্টাইনে তেতিয়াও টিকটটো বিচাৰি আছিল। পৰীক্ষকজনে আকৌ কয়, মহোদয়, মই কি, আমি সকলোৱে আপোনাক জানো। আপুনি টিকট দেখুৱাৰ প্ৰয়োজন নাই। তেতিয়া আইনষ্টাইনে কয়, ময়ো জানো মই কোন, কিন্তু মই নাজানো মই ক'লৈ গৈ আছোঁ।